Hey guys, welcome back to my channel. আৰু আজি আমি যাম শিৱ মন্দিৰলৈ আৰু তাৰ আছে ভাওনা। সো আপোনালোকে চাই থাকক, আমিও যাওঁ বলক। গাইস দেখিছে এতিয়া গৈ আছো আৰু চাই থাকক কলে যাওঁ আৰু পুৰা আন্ধাৰ দেখিছে। মোৰ বাদে আপুনি কাকো নেদেখে তেনেকে দেখিছে। ই কিবা লাইটটা মাৰিছে দেখিছে ভৰি পুৰা খোজকাঢ়ি গৈ আছো আৰু ইমান আন্ধাৰ নহয় কি কম আৰু আপোনালোকক। আৰু চাই থাকক মোৰ ব্লগটো। আৰু এইপিনে দেখিছে এইপিনে শিৱ মন্দিৰ আছে আৰু আমি এনেকে চিধা চিধি খোজকাঢ়ি গৈ আছো। আন্ধাৰে গৈ ক পাইছোগে একো দেখা নাই ভালকে, কেৱল আপোনালোকক দেখাবলৈকে এনেকে আন্ধাৰে আহিবলগীয়া হৈছে দেখিছে। ফ্লেছ লাইটটোলৈকে জ্বলাইছো একো নেদেখি। আৰু কোনোবা বাইক এখন আহিছে, অলপমান প'জ মাৰি পেলাই ছাইড লৈ লওঁ। আৰু সেইখন এখন এমটিহে, পূৰা ব্লগাৰ বুলি কৈ পেলাই চিঞৰি গুচি গ'ল। আৰু সেয়া শিৱ মন্দিৰ এইখিনিতে অলপ ৰখি লৈছোঁ, বিকজ জানে কাষতে ইমান ডাঙৰ পুখুৰী পৰিলে আৰু নকওঁ আৰু ইমানটো পুখুৰী। আৰু কেমেৰাটো ভুলি গ'ল গাইছ, চৰি। ভস্ম কৰি পেলাম।
হচ্ছে মুখ সোনকালে খোৱা নকলে আহিলা মাতৃ কি হৈছে নন্দী ভিংগি শিক্ষা কোৱাৰ মোৰ সতীৰ বাপেকৰ কাম বৰকে মাতটো দিব পাৰে অ'
ৰখি থাকিব লাগিব পিতা পিতা পিতা